নমস্কাৰ সকলোলৈ। ভিডিঅ'টো বেলেগ এটা ধৰণে বনাম বুলি ভাবিছোঁ। আহি আছোঁ আহমেদাবাদৰ কাংকাৰিয়া পাৰ্ক। ভাবিছোঁ আপোনালোককো দেখাওঁ। মানুহজনে গাড়ী পাৰ্কিঙত থ'বলৈ গৈছে আৰু এতিয়া ছোৱালী এয়া খেলাত ব্যস্ত। তাৰপিছত ভাবিলোঁ আমি এগিলাচ কুঁহিয়াৰ ৰস খাই লওঁ, বহুত বেছি গৰম। তাৰপিছত কুঁহিয়াৰ ৰস খাই পেলাই আহিলোঁ আমি ভিতৰলৈ গৈ আছোঁ। চাওকচোন, এই খেলা বস্তুবিলাক ইমানেই ধুনীয়া, সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ, খুব বেছি দামো নহয়। তাৰপিছত পালোহি ভিতৰত। এতিয়া টিকেট কাউণ্টাৰত টিকেট কাটি লৈছে, কাৰণ আমি চিৰিয়াখানা চাম মানে আচলতে আহিছোঁ ছোৱালীৰ কাৰণে, কাৰণ তাই এতিয়া ডাঙৰ হৈছে। তাই এই বস্তুবিলাক কিতাপত দেখিবলৈ পাইছে, কিন্তু এতিয়া চৰাই চিৰিকটিবিলাকে দেখিছে যে খুব বেছি তাই এনজয় লৈছে। আচলতে কিতাপত দেখি ৰিয়েলি তাই এদিনো দেখা নাছিল, এতিয়া ৰিয়েলি দেখিছে কাৰণে বহুত বেছি হেঁপাহত আৰু খুব বেছি এনজয় লৈছে। আৰু এই চাওকচোন, এই ময়ৰা চৰাইটো যে, এই ময়ৰা চৰাইটো মই ৰখি আছিলোঁ আচলতে ময়ৰা চৰাইটো পাখি মেলিব, কিন্তু পাখি নিমেলিল। তাৰপিছত আমি গুচি আহিলোঁ বাঘৰ ওচৰলৈ। বাঘটো চাওকচোন, বাপৰে কেনেকৈ গৈছে, ঘূৰি ফুৰিছে, দেখিলে ভয় লগা। হ'লেও জীৱনত প্ৰথমবাৰ এনেকৈ ওচৰৰ পৰা দেখিছোঁ, বহুত বেছি ভালো লাগিছে। তাৰপিছত ভাবিলোঁ বহুত এডোখৰ জেগালৈ যাওঁ, কাৰণ এৰিয়াটো বহুত বেছি ডাঙৰ হয়। সেয়েহে আহিলোঁ হাতীৰ ওচৰলৈ। হাতী দেখিলোঁ, হাতী দেখি কৰি লৈ পেলাই আমি ভিতৰলৈ গ'লোঁ আৰু বহুত কিবাকিবি দেখিবলৈ পালোঁ। আচলতে সকলোবিলাক দেখুৱাটো সম্ভৱ নহয়। তাৰপাছত পালোঁ সেই সাপৰ এই ঘৰটো যে, ইমান যে অগণন সাপ, আৰু কি মস্ত চাওকচোন, ইমানেই দীঘল সাপডাল। এইডালে যে মানুহ খাই একদম গোটা গেলি দিব পাৰে, বহুত বেছি ডাঙৰ। তাৰপাছত আমি চিৰিয়াখানা চাই শেষ হ'ল, আহিলোঁ বাহিৰলৈ। এয়া চাওকচোন বাহিৰৰ জগতখন। আৰু এয়া ইমান ৰ'দ দিছে যদিও খুব ধুনীয়া ঠাণ্ডা বতাহ এজাকো মাৰিছে। হ'লেও ৰ'দৰ তাপটো লাগে বাৰু, হ'লেও এই বতাহ জাকৰ কাৰণে বহুত বেছি ভাল লাগে ইয়াত। তাতে পানীৰ ওচৰত আছে, পানী থকা ঠাইখনত এনেও বেছি ভাল লাগে। তাৰপাছত আহি পেলাই এই তাই যে ফূৰ্তিত ক'ব নোৱাৰা। আৰু ইয়াত যে ব'ট চলে, ভাবিছিলোঁ ব'টত উঠিম, কিন্তু মানুহজনে উঠিবলৈ নিদিলে, কাৰণ মই সাঁতুৰিব নাযাওঁ আৰু সৰু ছোৱালীজনীক লৈ পেলাই উঠাটোও সম্ভৱ নহয়। সেই ভয়তে নগ'লোঁ। তাৰপিছত ভাবিলোঁ তাইক অকণ খেলাওঁ, তাইও খেলা বস্তু দেখি ক'ব নোৱাৰা হৈ গৈছে। আহিলেও খেলোৱা বস্তুখিনি ওচৰলৈ তাই খেলিবলৈ দিলোঁ। খেলিবলৈ দিয়াৰ পাছত তাই নাহে কোনো পধ্যে, কাৰণ আমি একেখিনি জেগাতে ৰৈ থাকিলেতো নহ'ব, বেলেগ এডোখৰ জেগাতো যাব লাগিব, কাৰণ ইমান দূৰৰ পৰা আহিছোঁ যিহেতু। কিন্তু হ'লেও বেচেৰি মন ভৰা নাই, তাই আৰু খেলিবৰ কাৰণে মন। সেয়ে ভাবিছোঁ আকৌ লৈ যাওঁ এডোখৰ জেগালৈ। তাই মন পচন্দৰ জেগা পাই গ'ল। এতিয়া তাৰপৰা নাহে। আমাৰ লাগিছে ভয় দুইটাৰে, কাৰণ এইবিলাক ল'ৰা ছোৱালীবিলাক চবেই নিজক লৈ ব্যস্ত হৈ আছে। ক'ৰবাত কিবা হয় বুলি বহুত বেছি ভয়ো লাগিছে। যেনে তেনে তাইক অকণ খেলাই পেলাই তাৰপৰা ভাবিলোঁ গুচি আহিলোঁ। তাৰপৰা আহি পেলাই ভাবিলোঁ এতিয়া ইয়াত ট্ৰেইনত উঠিব পাৰি, ট্ৰেইনত উঠি গোটেই এৰিয়াটো চাব পাৰি। তাৰপাছত আমি ট্ৰেইন ক'ত উঠিব পাৰি, কি কথা আমি বিচাৰি পেলাই গ'লোঁ। লাষ্টত ছোৱালী উঠি ল'লে কোচত। তাৰপাছত ফাইনেলি গম পালোঁ ট্ৰেইনখন এয়া আহি আছে, এয়া বেলেগ যাত্ৰী আহিছে। আহি পেলাই এইখনিত ৰ'বহি। তাৰপিছত ভাবিলোঁ টিকেট কাউণ্টাৰত টিকেটটো কাটি লওঁগৈ। তাৰপিছত আমি তিনিওটাই গ'লোঁ, গৈ পেলাই টিকেট কাটি ল'লোঁ। কাটি পেলাই আমি এতিয়া ফাইনেলি গৈ পালোঁগৈ ট্ৰেইন নহালে। তাৰপিছত ট্ৰেইনখন আহিলে, ছোৱালী কি যে ফূৰ্তি, কি যে হাঁহি। তাই ভাবিছে আচলতে তাই উঠিব নাপাম বুলিও কান্দিলেও এবাৰ, কান্দি কুটি লৈ যেতিয়া ট্ৰেইনখন দেখিলে, আহি পালেহি ট্ৰেইন, মনত ফূৰ্তি তাই। তাৰপাছত ট্ৰেইনে এই যাত্ৰীসকল নামাৰ পাছত আমি যাম, কাৰণ ইয়াত ৰুল আছে, ৰুল মতে যাব লাগিব। এই জেগাখিনিত যিমানখিনি মানুহ কেপাচিটি থাকে, সিমানখিনি ছিটৰ যিখিনি কেপাচিটি থাকে সেইখিনি মানুহে গৈ বহিবগৈ পাৰে। তাৰপাছত আমি গৈ বহি ল'লোঁগৈ ট্ৰেইনত। বহাৰ পাছত ট্ৰেইনখন এতিয়া যাব, এয়া গ'ল ট্ৰেইনখন। এইখন চাওকচোন, এইবিলাক খেলা বস্তু বহুত বেছি আছে, কিন্তু মোৰ বহুত বেছি ভয় লাগে, চকৰি উঠিবলৈ বহুত ভয় লাগে। তাৰপাছত ইয়াত খোৱা বস্তু আছে, ধুনীয়াকৈ খাবও পাৰি, বহি পেলাই এনজয় কৰি। তাৰপাছত পালোহি। আৰু চাওকচোন এই জেগাখিনি যে ইমানেই ক্লিন, ইমানেই চাফা। ইয়াত আপোনাৰ গোটেই এৰিয়াটো অকণো আপুনি লেতেৰা নাপাব। মানুহ থাকেই, মানুহে চাফাই কৰি থাকে, নন ষ্টপ আপুনি চাফা কৰি থকাই পাব। ওচৰত এইভাগ মন্দিৰো আছে, শিৱ মন্দিৰ। আৰু পৰিৱেশটো খুব ধুনীয়া লাগে। এতিয়া সন্ধিয়া হৈ আহি আছে, পৰিৱেশটো আৰু বেছি ধুনীয়া লাগিছে। আৰু এইটো চাওক, আই লাভ কাংকাৰিয়া। এইটো আচলতে দিনত ইমান ভালকৈ জিলিকি নাথাকে, এতিয়া সন্ধিয়া হ'ল, তাত লাইটিং আছে যে, লাইটিঙৰ কাৰণেহে বহুত বেছি ভাল লাগিছে আই লাভ কাংকাৰিয়াটো। তাৰপাছত ফাইনেলি আমি এক ৰাউণ্ড দিলোঁ। দিয়াৰ পাছত এতিয়া পালোহি আমি নিৰ্দিষ্ট ঠাই, নামিলোঁ। ইয়াতে ফটো এখন উঠোঁ ভাবিলোঁ, কিন্তু নাই, মানুহ বহুত বেছি ভিৰ। হ'লেও দুখনমান ফটো উঠিলোঁ। উঠি পেলাই ভাবিলোঁ ছোৱালীক কিবা এটা খুৱাওঁ, তাইক আইচক্ৰীম এটাকে খোৱালোঁ। খুৱাই মেলি আমি ঘৰলৈ গুচি আহিলোঁ। বাই বাই।